ৱাও কি টেষ্টি খানা বনালোঁ, কেনেকৈনো বনালোঁ তাকে দেখাই আছোঁ চাওকচোন। সুপ্ৰভাত জনালোঁ সকলোকে। আজি লৈ আহিছোঁ এটা বেলেগ ৰেচিপি, বেঙেনা আৰু আলুৰ লগত শুকান মাছৰ এটা খুব সোৱাদ লগা ৰেচিপি। এই মাছটো হৈছে আমাৰ জালত ধৰা মাছ আছিলে, শুকুৱাই থৈছিলোঁ। তাতে গৰম পানী দি প্ৰায় 5 মিনিটমান সময় তিয়াই থৈ দিলোঁ, মানে কোমলিব দিছোঁ। আৰু তাৰ বাবে মই ৰেডি মাছখিনি তিয়াই লৈ এতিয়া বেঙেনাটো মই পিচ পিচকৈ কাটি ল'ম। মানে বেঙেনাটো এনেকৈ বাকলাতে নকৰোঁ, মই বাকলাবোৰ কাটি মানে চাফা কৰি লওঁ। বাকলা থাকিলে খাবলৈ ভাল নালাগে, সেইকাৰণে বাকলা এৰুৱাই লওঁ এতিয়া। আৰু বেঙেনাটো বাকল এৰুৱা হয় তেতিয়া আৰু এটা আলু লৈছোঁ। আলুটো মানে মিডিয়াম চাইজৰ লৈছোঁ দেই, বেছি আলু হ'লেও ভাল নালাগিব। আৰু ফাইনেলি মোৰ কাটা হৈ গৈছে। এতিয়া মই বেঙেনাটো সৰু সৰুকৈ কাটি ল'ম, একে টুকুৰা টুকুৰিকৈ মানে কাটি ল'ম। আপোনালোকে এনেকৈ বনাই নে কমেণ্ট এটা কৰি জনাব হা। আৰু আলুটো মই এতিয়া তেনেকৈ খুব মিহি মিহিকৈ কাটি ল'ম। যিহেতু ৰান্ধনি হয় ন, কেনেকৈ বনালেনো খাই ভাল লাগিব সেইখিনিয়ে মেজাৰমেণ্ট কৰি থাকোঁ। তাতে এতিয়া কাটিলোঁ। এতিয়া মানে পানী দি ধুই লৈছোঁ আৰু ৰেডি কৰি জলকীয়া, নহৰু, পিঁয়াজ এটা আৰু এয়া মানে পিচিবলৈ বহুত এলাহ লাগিছে, সেইকাৰণে ভাবিছোঁ পেকেট মছলাকে আজি ইউজ কৰোঁ। আৰু কেৰাহীখন পাতিলোঁ, তাতে তেল দিলোঁ, নহৰু দিলোঁ আৰু পিঁয়াজ দিলোঁ। দি লৈ এতিয়া কেঁচা জলকীয়া 3টামান দি লৰাই লৈছোঁ। তাতে সোৱাদ অনুসৰি হালধি আৰু নিমখো দি ল'লোঁ, মানে তেলতে ভাজি লৈছোঁ। এতিয়া অলপমান কালাৰ আহিব লৈছে, তাতে মই সেই তিয়াই থোৱা মাছখিনি দি দিলোঁ আৰু দি খুব ধুনীয়াকৈ লৰাই দিছোঁ। অকণমান সময় ভাজি হোৱাৰ পিছত মই কাটি থোৱা বেঙেনা আৰু আলুখিনিও দি এতিয়া ধুনীয়াকৈ মিহলাই দিছোঁ। এতিয়া ঢাকি দিছোঁ, লৰাই দিম, মানে ভাজি থাকিব লাগিব, লৰাই থাকিব লাগিব। তেনেকৈ কৰি প্ৰায় 3-4 মিনিটমান সময় লাগিছে, কাৰণ বেঙেনাটো সিজোতে পটককৈ হ'ব, আলুটোতো অকণমান সময় লাগিব। সেইকাৰণে মানে তেনেকৈ ঢাকি আছোঁ আৰু লৰাই আছোঁ। এইটো যে ৰেচিপি মোৰ খুবেই প্ৰিয় হয়, মই খাই ভাল পাওঁ। আৰু আপোনালোকে ভাল পায়নে সেইটো জনাব। আৰু সেইখিনি মানে সিজিব লওঁতে মই এতিয়া সেই পেকেটৰ মছলাখিনি দি দিছোঁ। তাতে এতিয়া ঢালি দিলোঁ, ঢালি দি এতিয়া লৰাই দিম। দেখিছেনে, এতিয়া খুব ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছতে চাচোন, মানে এইটো লেবেৰা ভাজি বুলি কয়, মানে চৰ্দি লাগি থাকিলেও খাবলৈ খুবেই ভাল। জ্বলা দিছোঁ আৰু এই ভাজিটো হ'লেই মানে এক থালি ভাত মানে খাই দিব পাৰিম। ফাইনেলি মোৰ হৈ গৈছে, ৰেডি কৰি ল'লোঁ। চাওকচোন কালাৰ কেনেকুৱা আছে, খাবলৈ যে খুবেই সোৱাদ হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।